যদি আপোনালোকৰ একো কাম নাই এনে বহি আছে তেতিয়াহে এই ভিডিঅ'টো চাব অন্যথা নাচাব হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি খবৰ আশা কৰোঁ সকলোৰে খবৰ ভাল আহক নহ'লে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ গাইজ মোৰ তৰফৰ পৰা সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ হুঁচৰি টীম এটা আহিছে ব'লক আপোনালোককো দেখোঁ হৈ গ'ল গাইজ মোৰ নিচিনাকৈ ঘৰত কোনে অকলে বহি আছে কমেণ্ট বক্সত এবাৰ এটেণ্ডেঞ্চটো দি দিব ভৰিখন ধুই লওঁ গাইজ ভিতৰত গৰমৰ কাৰণে থাকিব নোৱাৰি বাহিৰতে বহি ল'লোঁ ইয়াতে অলপ ভাল লাগিছে বতাহ মাৰি আছে চাওক এইফালে বাঁহৰ ছাঁ পৰি আছে আপোনালোকক বস্তু এটা শিকাই দিওঁ যদি আপোনালোকৰ একো কৰিবলৈ নাথাকে তেতিয়া এটা কাম কৰিব ইনষ্টাগ্ৰামত যাব তাৰপিছত মোৰ একাউণ্টটো প্ৰথমে ফ'ল' কৰিব ফ'ল' কৰিলে এইটো দেখিছে এইটো ৰিলটো লাগিব ৰিল চাই থাকে এতিয়া গম পালে নহয় এনেকৈ ৰিল চাব আৰু সময়টো কেনেকৈ যাব নিজে মই তেনেকুৱা গাইজ পাৰকেইটা ৰৈ আছে ব'লক চাউলকে দিওঁ এইকেইটা গাইজ ফাইনেলি সূৰ্যদেৱ বঁটা লুকাই গ'ল এতিয়াহে অলপ চেঁচা লাগিছে হুঁচৰি গোৱা টীম অহা নাই বাৰু এতিয়ালৈ আহিলে দেখাই আছোঁ গাইজ পেনখনৰ ঘূৰা ষ্টাইল চাওক গাইজ আজিৰ ভিডিঅ'টো ইমানলৈ আছিল আজিৰ ভিডিঅ'টো ট্ৰায়েল আছিল কাইলৈ আহি আছে ফুল ব্লগ আকৌ লগ পাম অন্য তাৰ ব্লগৰ মাজত